ডিব্ৰুগড় পূব ৰাজচক্ৰ বিষয়াৰ পূব ৰাজচক্ৰৰ অধীনৰ মিৰিপথাৰ গ্ৰাণ্টৰ প্ৰায় 175 বিঘা ভূমি স্বত্বাধিকাৰ লাজেন লোহিয়াৰ মানে কৌশলত ডিব্ৰুগড় জিলা প্ৰশাসনে অধিগ্ৰহণ কৰিব বিচাৰিছে আৰু এই ভূমিত মনোহৰী চাহ বাগিচাৰ চাহ শ্ৰমিকে যুগ যুগ ধৰি ভোগ দখল কৰি আছে। তেওঁলোকে খাজনা পৰ্যন্ত দিছে, কিন্তু আমি অতি দুখ পাইছোঁ যে যিসকল চাহ শ্ৰমিকে ভোগ দখল কৰা ভূমিৰ চৰকাৰে মাটি পট্টা দিয়াৰ সলনি তেওঁলোকৰ ভূমি কাঢ়ি ল'ব বিচাৰিছে। আমি কোনো কাৰণতে মোহনবাৰী বিমানবন্দৰ সম্প্ৰসাৰণৰ নামত মনোহৰী বাগিচাৰ চাহ শ্ৰমিকে ভোগ দখল কৰা ভূমি যাতে কোনো কাৰণতে কাঢ়ি ল'ব নোৱাৰে, অধিগ্ৰহণ নহয়, তাৰ প্ৰতি দাবী জনাই আজি আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু জিলা উপায়ুক্তক সকীয়াই দিছোঁ যে এই যিডোখৰ মিৰিপথাৰ গ্ৰাণ্টৰ ভূমি, এই ভূমি যোৱা 1 মাহৰ পূৰ্বে ৰাজেন লোহিয়াই তেখেতৰ নামত নামজাৰি কৰিছিলে, কিন্তু হঠাৎ আমি যেতিয়া দাবী উত্থাপন কৰিলোঁ যে এই ভূমি কোনো কাৰণতে জিলা প্ৰশাসন চৰকাৰে যাতে অধিগ্ৰহণ কৰা বন্ধ কৰক, তাৰ লগে লগে কিন্তু লোহিয়াৰ নাম জমাবন্দীৰ পৰা আৰু ডিড নম্বৰ নাইকিয়া হ'ল। এই ভূমিৰ সম্পূৰ্ণ এটা ডাঙৰ কেলেংকাৰী হৈছে। এই কেলেংকাৰীত ডিব্ৰুগড় জিলা প্ৰশাসনৰ মানুহ, চাৰ্কুল অফিচৰ মানুহ জড়িত আছে। ইয়াক আমি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছোঁ আৰু মিৰিপথাৰ গ্ৰাণ্টত ভোগ দখল কৰা শ চাহ শ্ৰমিকক ভূমি পট্টা দিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ আৰু কোনো কাৰণতে মনোহৰী চাহ বাগিচাৰ আৰু যাতে ভূমি অধিগ্ৰহণ কৰা নহয় তাৰ বাবে পুনৰ আমি ডিব্ৰুগড় জিলা উপায়ুক্ত মহোদয়ৰ ওচৰত দাবী কৰিছোঁ আৰু যদি তেওঁলোকে বলপূৰ্বকভাৱে মিৰিপথাৰৰ চাহ শ্ৰমিকৰ ভূমি কাঢ়ি ল'ব বিচাৰে তেন্তে পুনৰ আমাৰ তীব্ৰতৰ আন্দোলন আমি চলাই যাবলৈ বাধ্য হ'ম।